আজি যিসকলে মোৰ ভিডিঅ'টো চাইছে তেওঁলোকক ধন্যবাদ আৰু যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আসাম ষ্টাডি পইণ্টক। এই চেনেলটোত সদায় 5টাকৈ ইম্পৰ্টেণ্ট জিকেৰ কুৱেশ্যন দিয়া হ'ব আৰু এই কুৱেশ্যনবোৰ পলিটি, জিঅ'গ্ৰাফি, ছায়েন্স, হিষ্টৰী, কালচাৰৰ টপিকৰ পৰা লোৱা হ'ব আৰু এই ভিডিঅ'টো শ্বৰ্ট ভিডিঅ' হ'ব। ডেইলি 5টাকৈ ইম্পৰ্টেণ্ট জিকেৰ কুৱেশ্যন দিয়া হ'ব। তেনেহ'লে ভিডিঅ'টোত আমি আগবাঢ়োঁ। প্ৰথম কুৱেশ্যনটোত সুধিছে যে হুৱেৰ ইজ দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট মাইক্ৰ' ফৰেষ্ট বিং বিল্ড? ইণ্ডিয়াৰ প্ৰথম মাইক্ৰ' ফৰেষ্ট ক'ত বিল্ড কৰা হৈছে আৰু ইয়াৰ উত্তৰটো হ'ব ছত্তীশগড়। তাৰ পাছৰ কুৱেশ্যনটো সুধিছে হুইচ ডেট ইজ অবজাৰ্ভ এজ কাৰ্গিল বিজয় দিৱস ইন ইণ্ডিয়া? ভাৰতবৰ্ষত কোনটো দিনত কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয়, অৰ্থাৎ কোনটো ডেটক কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয় আৰু ইয়াৰ উত্তৰটো হ'ব 26 জুলাই। তাৰ পাছৰ 3 নম্বৰ কুৱেশ্যনটো সুধিছে দ্য মেমৰিয়েল অফ এপিজে আব্দুল কালাম ডিজাইনড বাই DRDO ইজ লোকেটেড ইন? DRDO ডিজাইন কৰা এপিজে আব্দুল কালামৰ মেমৰিয়েল ক'ত স্থাপিত আছে আৰু ইয়াৰ উত্তৰটো হ'ব ৰামেশ্বৰম। তাৰ পাছৰ 4 নম্বৰ কুৱেশ্যনটো সুধিছে হু ইজ দ্য কাৰেণ্ট ভাইচ চেয়াৰপাৰ্চন অফ নীতি আয়োগ? নীতি আয়োগৰ বৰ্তমানৰ ভাইচ চেয়াৰপাৰ্চন কোন আৰু ইয়াৰ উত্তৰটো হ'ব ডক্টৰ ৰাজীৱ কুমাৰ। তাৰপিছত 5 নম্বৰটো সুধিছে নেম দ্য লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড? ৱৰ্ল্ডৰ ভিতৰত কোনখন চবতকৈ ডাঙৰ কাণ্ট্ৰি হয় লাৰ্জেষ্ট আৰু ইয়াৰ উত্তৰটো হ'ব ৰাছিয়া। তেনে এইখিনি আছিল ইম্পৰ্টেণ্ট 5টা জিকেৰ কুৱেশ্যন। আকৌ আহিম এনেকৈ ভিডিঅ' শ্বৰ্টছ ভিডিঅ'বোৰ লৈ জিকেৰ ওপৰত ডেইলি। তেন্তে এনেকুৱা ভিডিঅ' পাই থকাৰ কাৰণে আৰু জব ৰিলেটেড ভিডিঅ'ছবোৰ পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আসাম ষ্টাডি পইণ্ট। ধন্যবাদ।